আধা ঘণ্টাতে মোৰ মাতটো পাহৰিলানে? আচ্ছা, মোৰ নাম্বাৰটো ক'ত পালা? তোমাৰ ঘৰৰ ঠিকনা পৰ্যন্ত মোৰ হাতত আছে। আৰু তুমি ফোন নম্বৰৰ কথা কৈছা, সেইটোতো একেবাৰে সাধাৰণ কথা। হেল্ল', হেল্ল', অনুভৱ, তুমি শুনি আছানে? কোৱা কোৱা। কি কোৱা? কাইলৈ লগ কৰিবা। তোমাৰ লগত বহুত কথা পাতিবলৈ আছে। কোৱা না, আহিবানে? মই আচৰিত হৈছোঁ নিধি। এদিনৰ চিনাকিতে তুমি মোক কেনেকৈ ইমান নিজৰ বুলি ভাবিব পাৰিলা? এটা কথা কি জানা? কিছুমান মানুহ কাষত বছৰ বছৰ থাকিলেও বিশ্বাসৰ যোগ্য নহয়, আৰু কিছুমান মানুহক বিশ্বাস কৰিবলৈ এক মুহূৰ্তই যথেষ্ট। বাই দ্য ৱে, এতিয়া বাই। কালি আহিবা নহয়? মই ৰৈ থাকিম। অ'কে। আজি বতৰটো ডাৱৰীয়া অলপ। ক'তা? ইমান ডাৱৰীয়া নহয়তো। ঠিকেই, তোমাৰ মনটোতকৈ কমেই ডাৱৰীয়া বাৰু। কি যে কৈ থাকা নহয় তুমি। এনিথিং ৰং নিধি? নিজকে বৰ অকলশৰীয়া যেন লাগিছে অ'। ভিৰৰ মাজত হোৱা অকলশৰীয়া অনুভৱখিনি তুমি নুবুজিবা। কিয়? তোমাৰ মোৰ বাহিৰে আৰু বেলেগ বন্ধু নাই নেকি? সঁচা বন্ধু বুলি ক'ব পৰাকৈ কেৱল মন্দিৰৰ কানহাহে আছে। সেই প্ৰায়ে মই তালৈকে যাওঁ, আৰু মনৰ সকলো দুখ তেওঁৰ আগত উজাৰিকৈ বৰ ভাল লাগে। তোমাৰতো বহুত অনুৰাগী, সিহঁত নহয় জানো তোমাৰ বন্ধু? সেইটো সিহঁতৰ ওপৰত নিৰ্ভৰ কৰিব। আচলতে কি জানা অনুভৱ? মই জীৱনত আটাইতকৈ বেয়া পোৱা বস্তুটোৱে হ'ল